तो चलिए शुरू करते हैं। গাইস কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভাল তো যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ ভাল হওক তো গাইস এতিয়া মানে আমি যাবলৈ ওলাইছোঁ চৰাইদেউ ফেষ্টিভেল ইয়াত মানে ফেষ্টিভেল হৈ আছে তো 5 তাৰিখৰ পৰা হৈ আছে তো আজি 7 তাৰিখ তো আমি কালি নগ'লো মানে প্লেনটো কালি আছিলে যোৱা কালি নহ'ল যোৱা তো আজি যাম লগৰ কেইটামান লগত তো ভিডিঅ'টো চাই থাকা তো যদি চেনেল যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা লাইক কমেণ্ট একদম পটাপট কৰি দিয়া তো চেনেল নতুন হৈ আছে গাইছ তো এতিয়া ভিডিঅ'টো চাই থাকা তো আমি যোৱা সময়ত লগ পাই আছোঁ আপোনালোকক নিবলৈ আহি গ'ল মোক এইটো সেইটো ব্লগত দেখিছিলে এইটো আহি গ'ল ৰ এতিয়া গৈ থাকিম আমি ব্লগটো চাই থাকা দেই তো এতিয়া আমি এইটো নাজিয়া চিনেমা হল এইফালে আহি পাই গ'লো আমি শিমলুগুৰি এইফালে ছাৰ আছে ছাৰ जलवा है हमारा देखिए पूरा भीड़ हुए ऐसे यार एकदम ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ देखिए पूरा जाम लगी আছে এতিয়া আমি अम्मा बहन पे आ जाऊंगा मैं इनकी अम्मा बहन पे आ जाऊंगा 2000 years later তো আহি পাই গ'লো কেনেকুৱা লাগিছে কেনেকুৱা লাগিলে টাইমত মজা লাগিলে মজা ভালে হেলমেটটো খুলি দিয়া অলপ কেনেকুৱা লাগিলে কৈ দিয়া মজা লাগিলে পুৰা ধূলি আছে তো ধূলিৰ কাৰণে মাস্কখন পিন্ধি লৈছোঁ এইফালে থকা ৰুম গৈ আছোঁ লগৰ আৰু দুটা পাই গ'লেহি আমাৰ তো লগৰ দুটা এই দুটা সেইফালে চোৱা रुको जरा सबर करो তো এইফালে এইটো অকল ঘূৰি ফুৰে এই দুটা অকল গৈ আছোঁ এতিয়া আমি চাই থাকা ব্লগটো এইফালে পুৰা এইকেইটা চৰাইদেউ মহোৎসৱ মানে ইয়াত ফেষ্টিভেল হৈ আছে চাইকেল আছে সামান বেছি আছে যি লাগিব লগে লগে তেল লগে লগে ৰিজাল্ট अरे एलविश भाई के आगे कोई बोल सकता है क्या এনেকে পাবলে চালক মাত্ৰ 20 টাকা দিয়ে এইটো আছে লটাৰী খেল ভাগ্য পৰীক্ষা ভাগ্য লটাৰী চালক মাত্ৰ 20 টাকা দিয়ে যি লাগিব লগে লগে পাই যাব जी लगे पाई যাব क्या बोला तूने মাত্ৰ 20 টাকা দিয়ে টিভি আছে মোবাইল আছে সাইকেল আছে গডরেজ আছে कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा आपले দেখাইছো মোক ইয়াত কিবা কিবি আছে এইবোৰ কাপোৰ আছে তোমালোকে চাই থাকা এতিয়া আমি লগৰকেইটা গৈ এতিয়া ভাতটো খাই থাকোঁ ভাতটো খাই আহি পিনে আকৌ দেখাই আছো আপোনাৰ লগত গান গাব কুসুম দা আহিব কুসুম দাৰ পিছত আহিব বিপিন দা এই দুইজনে গান গাব ইয়াত তো চাই থাকিবা ব্লগটো হৈছে আমাৰ এই ডিছ ল'ব লাগিব এই ডিছ
হ'ব অকমানে দিয়ক খাওঁ समझ रहे हो आप समझ रहे हो ना আমাৰ ইয়াত খানা চলি আছে লগৰকেইটা আহিছে এইফালে খানা খাবলৈ আহিলে কি খানা খাই আছে ইয়াত এতিয়া তোমাৰ গাহৰিয়ে তুমি কি খাইছা মই গাহৰিয়ে খাইছোঁ একেই নি এতিয়া পাতখনটো চোৱা চিলাকা লিখা কৰি পেলালা পাতখন মই এনেকুৱা কিবা এটা ক'বা নি দিছ ইজ গাহৰি মাংস क्या बोला तूने মাংস এই পিছ এইফালে আমি চোলা চাবলৈ গুচি আহিলোঁ এতিয়া। চোলা চাবলৈ গুচি আহিলোঁ এতিয়া লগৰকেইটাই কিবা কিবি চাব এতিয়া। তো চাই থাকা। কি ল'বা তোমালোকে চাৰ্ট চাৰ্ট ল'বা নি তুমি কি ল'বা মই ব্লাউজ এটা ল'ম বুলি ভাবিছোঁ হা 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 আকৌ বা कैसे कैसे लोग रहते हैं यार यहाँ पर এইটো ব্লাউজ নকয় নহয় হ'লেও ক'লে কাটি দিম নেকি কাটি দিবা এইফালে সাজ দেখি গৈছে এইফালে গাহৰি আছে এইফালে মনজিত ভাই এইফালে গাহৰি গজত পৰি থকা আছে এইটো আমি খাম এতিয়া ঐ এইটো দে লৈ নাথাকি দে আকৌ লৈ গৈছে গৈ খোৱাটো তো খাই চাওঁ স্পাইল পটেটো গুৱাহাটীত পাই বিলে জানো ইয়াতো পাই নি फिर से आ गए रे बाबा इधर जहर खाने का पैसा नहीं है तो जा रे जा। আমি খাই লওঁ তোমালোকে চাই থাকা এই এপিচ উলিয়াই দিবা নেকি মোক এক এপিচ উলিয়াই দিয়া ভাজিছোঁ গাই ভাল লাগিছে তোমালোকে চাই থাকা আমি চাহ খাবলৈ আহিছোঁ তুমি চাহ খাবই বুলি সেইকেইটা খাবা নাই চাহ তুমি খাবা নাই চাহ এইখন খাই মেলি ৰেডি আকৌ চাহ খাই বোলে ফাৰ্ষ্ট গাই উঠি গ'ল আমি रहा नहीं जाता तड़प ही ऐसी है ना চাই আছোঁ সেইকেইটাই আৰু মেনডন কন্যাকক মৰম যাচিবৰ বাবে মই উদ্যোগিতা কৰোঁ সঁচাকৈ আমাৰ এটা উকি লাগে উকি তেতিয়া ভাল লাগিব একেলগে কোনো হাত তালিটো বজাই থাকক মই বিহু এটা গাইছো একেলগে এ মৰম লগাই লগাই মৰম কৰি কৰি মৰম কৰি কৰি এ মাজনী মৰমে কবুৱা মাজনী মৰমে কবুৱা মাজনী যৌৱনৰ নদীত দুয়ো গুটি ভাগি মৰম লগাই লগাই মৰম লগাই লগাই আমাৰ ভাইটি এটা খেলা বস্তু এইবোৰ এইটো আমাৰ ধুনীয়াকৈ ডেক'ৰেট কৰা হৈছে তো আৰু এইবোৰ চাই থাকা আমাৰ চাউলুং চুকাফা ৰিজনা তেওঁ শ্ৰদ্ধাঞ্জলি জ্বলোৱা হৈছে ইয়াত চোৱা तू समझा हाँ नहीं तू समझा नहीं 2,000 years later. মঞ্চত উঠি গ'ল কুসুম কৈলাশ দা अभी मजा आएगा ना भिड़ो এতিয়া আমি চাইডত ফটো এইফালে আমাৰ মৃণাল ভাই ষ্টানমেন তো ইনষ্টাগ্ৰামত চাবা দা মৃণাল বুলি আছে তো এয়া তোমাক ভাল লাগিছে তো এতিয়া প্ৰগ্ৰেম চগ্ৰেম পূৰা শেষ হৈ গ'ল গায়ক চায়ক নামিলে তো এতিয়া আমি ঘৰ যাব লৈছোঁ তো প্ৰগ্ৰেম চগ্ৰেম শেষ কৰি আমি এতিয়া ঘৰলৈ যাব লৈছোঁ এইকেইটা ঘৰলৈ যাওঁ এতিয়া 4টা বাজিলে তো প্ৰগ্ৰেম চগ্ৰেম শেষ কৰি আমি ঘৰ যাওঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিবা বাই বাই